প্ৰতি নিশাই চন্দ্ৰই আমাক চাই থাকে এক নীৰৱ প্ৰহৰী হৈ। কিন্তু যদি কাইলৈ চন্দ্ৰ নোহোৱা হৈ যায়, প্ৰথমে আপুনি লক্ষ্য কৰিব ঘোৰ অন্ধকাৰ ৰাতি। চহৰৰ পোহৰে হয়তো আন্ধাৰ কমাব, কিন্তু গ্ৰাম্য অঞ্চলত হ'ব ঘোৰ অন্ধকাৰ। চন্দ্ৰৰ মধ্যাকৰ্ষণ শক্তিয়ে সাগৰ মহাসাগৰৰ জোৱাৰ ভাটা নিয়ন্ত্ৰণ কৰে। ইয়াৰ অবিহনে সাগৰ মহাসাগৰৰ উচ্চ জোৱাৰ প্ৰায় 70% সংকুচিত হ'ব, যাৰ ফলত সাগৰীয় পৰিৱেশ তন্ত্ৰ আৰু উপকূলীয় বাসস্থানত ব্যাঘাত জন্মাব। চন্দ্ৰই পৃথিৱীৰ ঘূৰ্ণন লেহেমীয়া কৰে। ইয়াৰ অবিহনে দিনবোৰ ছুটি হৈ যাব, যাৰ ফলত বতৰৰ আৰু জলবায়ুৰ চৰম পৰিৱৰ্তন হ'ব। বিনা চন্দ্ৰৰ অৰ্থ হ'ল প্ৰাণীৰ আচৰণত ব্যাঘাত জন্মা। সাগৰীয় কাছবোৰে বাট হেৰুৱাব, সাগৰীয় প্ৰবালৰ ওপৰতো প্ৰভাৱ পৰিব। চন্দ্ৰই পৃথিৱীৰ হেলনীয়া অৱস্থা সুস্থিৰ কৰে। ইয়াৰ অবিহনে গ্ৰহটো অভাৱনীয়ভাৱে দোল খাব পাৰে, যাৰ ফলত চৰম ঋতুৰ পৰিৱৰ্তন আৰু অভাৱনীয় বতৰৰ সৃষ্টি হ'ব পাৰে। চন্দ্ৰৰ মহাকৰ্ষণীয় শক্তিয়ে পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ সুস্থিৰ কৰাত সহায় কৰে। ইয়াৰ অবিহনে আমি শক্তিশালী সৌৰ বিকিৰণৰ সন্মুখীন হ'ম, যিয়ে প্ৰযুক্তি আৰু স্বাস্থ্যৰ প্ৰতি বিপদ মাতি আনিব। কৃষি ক্ষতিগ্ৰস্ত হ'ব আৰু পৰিৱেশ তন্ত্ৰৰ পতন হ'ব। চন্দ্ৰ কেৱল আকাশৰ পোহৰ নহয়, ই এটা মহাজাগতিক লংঘন। ইয়াৰ অবিহনে পৃথিৱীখন কেতিয়াও একে নহ'লহেঁতেন। এনেধৰণৰ আৰু ভিডিঅ' পাবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব।